দল মঙ্গলদৈ।
গুৰু চালেও লগালে
গৌৰৱী বিষয়টোলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। পুনৰবাৰ এই বিহু বাকৰি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই বিহু বাকৰিৰ পৰা তেওঁলোকক বিদায় জনাইছোঁ। লগে লগে আমি বিহুতলীলৈ আমন্ত্ৰণ জনাইছোঁ ৰূপজ্যোতি বিহুৱা দল ঢেকীয়াজুলি। চনতে প্ৰতিষ্ঠা লাভ কৰা চিপাঝাৰৰ অন্যতম সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান সেৱা। এই সেৱাই আজি বিগত 16টা বছৰে আমি এই বসন্ত উৎসৱ পালন কৰি আহিছোঁ। ইমানকেইটা বছৰে যিসকল সন্মানীয়